গুৰ মিঠাইৰে বনোৱা নাৰিকলৰ লাড়ুকেইটা মইনো কেনেদৰে বনালোঁ আহকচোন চাওঁ। নমস্কাৰ, মাইনাছ কিটচেনছ এণ্ড ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই নাৰিকলৰ লাড়ু বনাব ওলাইছোঁ। নাৰিকল দুটা ৰুকি লৈছোঁ। মই আজি চেনি দি নবনাওঁ। মই আজি নাৰিকলৰ লাড়ুকেইটা মই গুড়েৰে বনাম। আহকচোন মইনো নাৰিকলৰ লাড়ু কেনেদৰে বনাওঁ আৰু মোৰনো কেনেকুৱা হয়, খাবলৈ টেষ্টি হয় নে নহয়, এবাৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বহুত দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহকচোন। নাৰিকলৰ লাড়ুখিনি বনাবৰ কাৰণে মই লৈছোঁ গুড় এপোৱা গুড় লৈছোঁ। মইনো গুড়েৰে কেনেদৰে নাৰিকলৰ লাড়ু বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিবচোন। অন কৰি কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈ গৈছে। ইয়াতে দিছোঁ মই মিঠাইখিনি দি দিছোঁ। গুড়খিনি দি দিছোঁ ইয়াতে। গুড়খিনি দি মই এনেকৈ লৰাই আছোঁ। গুড়খিনি দি ভালকৈ লৰাই থাকিব, নহ'লে কেনেবাকৈ যদি তলিত লাগি যায় খাবলৈ বেয়া লাগিব আৰু নাৰিকলৰ লাড়ুকেইটাও বেয়া হৈ যাব। গতিকে যিমান পাৰে সিমান লৰাই থাকিব ভালদৰে। এইখিনি হৈ গ'ল। এতিয়া মই ইয়াতে দিছোঁ নাৰিকল ৰুকি থোৱা নাৰিকলখিনি দি দিছোঁ। নাৰিকলখিনি দি ভালদৰে লৰাই দিব। যিমানে আপুনি লৰাই থাকিব সিমানে ভাল হ'ব। যেতিয়া নাৰিকলখিনি আঠা আঠা হ'ব আপোনালোকে হাতেৰে লাৰি চাব, কম পাব। আৰু কেৰাহীটোৰ ছাইডৰ পৰা যদি ধুনীয়াকৈ এৰি আহে তেতিয়াই গম পাব নাৰিকলৰ লাডুকেইটা বান্ধিব পৰা হৈছে। আৰু আপোনালোকে তেতিয়া গেছটো অফ কৰি দিব আৰু অকণমান সময় ঠাণ্ডা হোৱালৈ ৰাখি দিব। মোৰ হৈ গ'ল এইখিনি। এতিয়া মই গেছটো অফ কৰি দিওঁ। ইমান গৰম। মই এটা এটাকৈ লাডু বনাই গৈ থাকোঁ আৰু আপোনালোককো দেখুৱাই গৈ থাকোঁ। আৰু দেখিছেনে কেনেকুৱা হৈছে বাৰু দেখিবলৈ? আপোনালোকে কমেণ্ট কৰিব হা। এই দুটা হৈ গ'ল। মই এটা এটাকৈ বনাই আছোঁ, আপোনালোককো দেখুৱাই আছোঁ। আৰু দেখিবলৈ ভাল হৈছেনে নাই মোক জনাবচোন। আৰু যিসকলে চেনি খাই ভাল নাপায় সেইসকলে এনেদৰে গুড়েৰে নাৰিকলৰ লাড়ু বনাই খাব পাৰিব। আৰু যিসকল লোকৰ ডায়েবেটিছ আছে সেইসকলেও এনেদৰে গুড়েৰে বনাই খাব পাৰিব। গুড়টোতো বহুত উপকাৰী হয়, সৰু ল'ৰা ছোৱালীয়ে খাব লাগে। গতিকে আপোনালোকে এনেদৰে গুড়েৰে নাৰিকলৰ লাড়ু বনাই খাই চাবচোন। সকলোৱে মৰম চেনেহ কৰি যাব, যাতে ময়ো আপোনালোকৰ মৰম পালে আৰু ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। গতিকে দেখিছেনে এটা এটাকৈ বনোৱা হৈ আছে, প্ৰায় বনাই আছোঁ। আপোনালোকৰ আটাইখিনি বনাই দেখুৱাইছোঁ দেই।
কেৰাহীটো ৰুকি বনাই দেখুৱাইছোঁ এয়া মোৰ নাৰিকলৰ লাড়ু হৈ গ'ল এয়া দেখিছেনে এটা আটাকৈ আটাইখিনি মই বনাই ললোঁ আপোনালোকে এনেদৰে বনাই খাই চাবচোন নাৰিকলৰ লাড়ু কেনেকুৱা পায় কমেন্ট কৰি জনাব নাপাহৰিব আৰু মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে বুলি আশা কৰিলোঁ আৰু আজিলৈ